खाया था बेटा माथा माथा क्या माथा हेलो गाइज वेलकम बैक टू माई न्यू ब्लॉग और आज सबतके मोर लाइफर सबतके एकदम ভাল दिन हेतु हो गल मोर लड़ा रियान्सर आज जन्मदिन तार 3 बছर कमप्लीट हो गल आज डेटत तो भाविছিলোঁ এবাৰ বাহিৰত পাতিম বুলি বাট বহুত ডিসিশন লোৱাৰ পিছত ভাবিলোঁ যে নাই ঘৰতে পাতো কাৰণ तार अन्नप्रशनो बहुत डांगरके पता হৈছিলে लास्ट 2 इयर्स जितु तार बार्थडे सेलिब्रेशनो बहुत डांगरके पता হৈছে सो हेकारणे आज घरते गुटे मानुखिनी घर मानुखिनी सहित आज पातिम तो धुनियाके टाइम दिन ताक तो हेकारणे आज बेलून या देखिसे बेलून निजे इतिया गुटेखिनी बेलून फुलाम यार रिजन तो मैं लास्टत कम कि कारण निजे करि आसु तो गुटेखिनिटा निजे हबो तो बोलक सो फाइनली आमार धुनियाके डेकोरेशन करा हो गल यात सब एफाले वालतो करिले सब आमी गुटेकेटा करिसे एफाले मामाको आहि गल या करि আছে तो आगफाले एनेके करा হৈ গৈছে पूरा डेकोरेशन और एफाले या पेहिए कार बर्माक लागि আছে কি বনাই আছে বাবাসা বাসন ধুই আছে और एफाले किबा किबि হৈ গৈছে কি নেকি মেবি কি ওয়াও আরে আনবক্সিং কৰি আছো বেটাৰ ফার্স্ট গিফট তো এখন এগো স্টাডি টেবুল আৰু ইফালে আমাৰ এই বাৰ্থডে বয় আজি কাৰ বাৰ্থডে বেটা বাৰ্থডে ইয়াৰ এফালে কি কৰিছা এখন টেবুল চকী কি কৰিবা ইয়াত টেবুল চকী ইয়াত কি কাৰণে খজাইছা এটো মোৰ কাৰণে কেক কাটিম टी-शर्ट साउंड टी-शर्ट दिखाई दिया वाओ की धुनिया लागिছে बोला আমি কেক লৈ আহো যাবানে আৰু এতিয়া আহি গৈছো বাৰ্থডে বয় আৰু মই কি আনিবলে কেক আনিব ন বেটা बोला আমি কেকটো লৈ লওঁ কেক লবলৈ আহি গলো 7-Eleven আৰু আমি ফাইনালি কেক ৰেডি এইটো তোমাৰ কেক কেনেকুৱা লাগিছে Happy birthday dear Rian तो फाइनली रिसुर केक काटिंग हो गल अरे की खाया जा बेटा माथा माथा का माथा हाँ कार फेट ना पाए बार्थडे दिना गोटा गोटा एटू चिकेन बनाम एटू गोटा गोटा आरो केजी चिकेन माने बॉयलर तो याक बनवा हबो আৰু এটা আমাৰ তলৰ কিচেনটোত উঠাই দিছো পুৰা গোটা চিকেনটো পুৰা এনেকে হ'ব দিছো ইয়াৰ ৰেচিপিও দিম মই পিছত কেনেকে বনাই তো বেটাৰ মেইন গিফট হৈছে না বেটা তোমাৰ ক্ৰিকেট কিট তো তাক দি দিছো তো এটো হৈ গল গোটা চিকেন যেটো মই জুম কৰি দেখাইছো এটো বনোৱা হৈ গল আৰু যিমানখিনি দেখিছে গোটেইখিনি ফ্যামিলিৰ মানুহ সব ধুনিয়াকে বঢ়িয়াকে খাই আছে আৰু সবতকে ডাঙৰ কথা হৈ গল আজিৰ পৰা আইপিএল ষ্টাৰ্ট হৈ গৈছে ইফালে দেতাহত বহি পুৰা ধুনিয়াকে আইপিএল চাই আছে ইফালে মাহত বহি আছে या বাৰ্থডে বয় লুকুৱাই আছে আৰু ইফালে হৈ গল আইপিএল এনেকা চলি আছে সব ফালে এনজয় হৈ আছে গুড মৰ্নিং গাইস আৰু আজি হৈ গল ডে 2 আমাৰ পোস্ট বাৰ্থডে আজি আকৌ সেলিব্রেট কৰি থকা হৈছে ইফালে বেটা খেলি আছে বেটা কালি বাৰ্থডে কেনেকুৱা গল তোমাৰ মজা তো এতিয়া আমি বেলেগ এটা কাম কৰিব গৈ আছো অকমান ইয়াত লাগি আছো ইয়া চিকেন বনাই আছে আছাই লাগি আছে তো ইয়াত চিকেন বনি আছে তো আমি যোৱাকালিয়ে কৈছিলোঁ যে আমি বহুত অলপ মানে এবাৰ বাজেট লেছ কৰি পেলাই কৰিছোঁ কাৰণ বেলুনছ লগোৱা মানুহ অনা নাছিলোঁ কাৰণটো এটাই আছিলে আমি নিজে কৰিছিলোঁ আমি আজি গৈ আছোঁ যিখিনি মানুহ মানে দুখীয়া মানুহ টাউনত থাকে বিশেষ নহয় খুব আমি 100টা প্ল্যান কৰিছিলোঁ কিন্তু ইমান বেছি টায়াৰ্ড হৈ গ'লো তো আধা কৰিলোঁ 50 জন মান মানুহক আমি ধুনীয়াকৈ এতিয়া চিকেন বনি আছে ভাত বনাম চালাড তালাড এনেকৈ বনাই পেলাই ডিষ্ট্ৰিবিউট কৰিবলৈ যাম তো প্ল্যান কৰি আছোঁ এতিয়া বনাই আছোঁ তো হোৱাৰ পিছত মই মোক দেখাম तो फाइनली आमार पूरा पैकेटिंग हो गल तो पैकेटर भितरत की आছিলে মই গুটেখিনি আপোনাক দেখুৱা নাছিলো তো ইয়াত দেখাই দিছো ইয়াত এনেকা চিকেন দি দিছো এনেকা সালাড এনেকে পিয়াজ ভাত আৰু এফালে হৈ গল জলকীয়া তো এনেকে আমি ধুনিয়াকে এটা হে কৰিছো আৰু লগত এড কৰা হ'ব কি আছা
পানী বটল ইয়াত এটা পানী বটল চবৰ লগতে দিম ৰিচু যাবানে তুমি যাবা আমি তিনিজন এতিয়া ওলাই আহিলো প্ৰায় একদম সময় হৈ গৈছে 2টা বাজিছে তো ধুনীয়াকৈ এতিয়া জাষ্ট পানী আৰু এতিয়া একদম পুৰা ভাত খোৱা সময় তো জাষ্ট বেলেগ একো নাই মানে একো তেনেকুৱা বিশেষ একো নাই যে বেলেগক খুৱাব পাৰিলে এনেকৈ বিশেষ ভাল লাগে তাতে ল'ৰা যিহেতু জন্মদিনৰ কথা তো যোৱাকালিয়ে গ'ল আজি অলপমান এনেকৈ ভাবিছিলোঁ বহুত আমি 100 জনৰ প্লেন কৰিছিলোঁ ন 100 জন নহ'লে 50 মান হ'লগৈ আৰু তো সেইটো কাৰণে আৰু আমি গৈ 50টা যি পেকিং কৰিছিলোঁ পেককেইটা গোটেইকেইটা দি থৈ আহিলোঁ শেষ কৰিলোঁ আৰু 50 জনক মানে দিবৰ কাৰণে 1 ঘণ্টা পুৰা টাইম লাগিছে ল'ৰালৈকে 1 ঘণ্টাত গৈ পুৰা ধুনীয়াকৈ দি থৈ আহিলোঁ পুৰা ফিনিছ এতিয়া মনটো ভাল লাগিছে মানে কিবা তো যেহেতু এইটো দেখাব নোৱাৰি তেওঁলোকক দিয়াটো দেখালে অকণ নিজৰে ভাল নালাগে তো সেইকাৰণে আমি দেখুওৱা নাই যদি আপোনালোকেও এনেকৈ কিবা প্লেন কৰে ধুনীয়াকৈ এনেকৈ বনাই পেলাই আপোনালোকে ওলাই যাব আৰু ধুনীয়া এটা আশীৰ্বাদ পায় আমি 50 জনক দিছোঁ 50 জনৰ মুখৰ পৰাই ধুনীয়াকৈ হাঁহি পাইছোঁ হয়নে আৰু এটো মানে কি জানা আৰু এটো মানে কি কবাত ফুৰিবলৈ গলে বা কিবা কিনিলে যেটো আমাৰ মাইন্ডত মানে যেটো হৰমন ৰিলিজ হয় না ফুৰ্তি সময় তাতকে বহুত বেছি হৰমন ৰিলিজ হয় এনেকুৱা কিবা এটা মানে দিব পাৰিলে সৰুকে হওক ডাঙৰকে হওক কথা নাই কিন্তু কিবা এটা দিব পাৰিলে এটো বেছি ভাল লাগে মানে কটা